নাহিদ আফ্ৰিনৰ বঁটা বিতৰ্কত এইবাৰ মুখ খুলিলে মন্ত্ৰী পীযুষ হাজৰিকাই। ইয়াৰ লগতে মন্তব্য প্ৰকাশ কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। আমি জনাইছোঁ এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ খবৰ আৰু তেওঁলোকে কি মন্তব্য আগবঢ়াইছে সবিশেষ আমি দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া তেখেতলোকে গম পাইছিলে যে এই গানটো মই গোৱা নাই বা প্ৰডিউচাৰ ডাইৰেক্টৰে গম পাইছিলে যে এইটো নাহিদে গোৱা নাই, তেতিয়া তেখেতলোকে ক্লিয়াৰিফিকেশ্যন দিব লাগিছিল এইটো আমি গোৱা নাই, এইটো এখেতে গোৱা নাই, এইটো গতিকে বঁটা বেলেগক দিব লাগে যোনে গাইছে। এতিয়া ভুল নাহিদ আফ্ৰিনে পাইছে, প্ৰয়োজন নাই। নাহিদ আফ্ৰিনে পাইছে। নাহিদ আফ্ৰিনে যিটো গান গাইছে তাতে নিজানৰ গানত যিটো গান গাইছে সেই গানটোৰ কাৰণে পাইছে। নাহিদ আফ্ৰিনে পাইছে কাৰণ নমিনেশ্যনত নাহিদ আফ্ৰিনৰ নাম আছে নহয়, আৰু নাহিদ আফ্ৰিনৰ নমিনেশ্যনত নাম থকাৰ কাৰণে জুৰীয়ে তেওঁৰ গানটো চিলেক্ট কৰিছে। এইটো হিউমেন এৰৰ। সেই গানৰ যিটো কলি এটা লিখিব লাগিছিলে, এজাক বৰষুণ নে কি বুলি এনেকুৱা ধৰণৰ গান এটা গাইছিলে, এতিয়া লিখি দিলে নীলাতে লুকা ভাকো। ইয়াতে নাহিদ আফ্ৰিনে পাবলগীয়া তেওঁহে পাইছে।